এইজনী বা ক'লৈ গ'ল? জলকীয়া ছিগিব ৰৈছে কি বনাইছে চাই লওঁ পাকঘৰত তাই। বুটৰ দালি বনাইছে ৰাজমাহ লগত, আৰু ইপিনে ভেন্দিও বনাইছে, ইপিনে ভাত। কিন্তু দুপৰীয়াখন হ'লে তাই সেই দালি ভাত খাব বনাই থ'ব পাৰে। এইবিলাক বস্তু বনাইছে মানে গিয়েকক টাইফুলীয়া কৰিবলৈ। ল'ৰাটো মোৰ বুকুৰ পৰা লৈ যোৱা বুদ্ধি কৰিছে। তাই এই বুদ্ধি লগাইছে, ভাল ভাল খানা বনাই টেষ্টি বনাই তাই মন মুহিবলৈ ভাবিছে। অকণমান টেষ্ট কৰি চাওঁ, ল'ৰাটোৰ কাৰণেও মই জুতি লগাই বনাব পাৰিম। কেনেকৈ বনাইছে মছলা চছলা দি পেলাই একেবাৰে বৰ ধুনীয়া বনাইছে। ইপিনে ভেন্দিও চাগে ভালকৈয়ে বনাইছে চাগে তাই। কি ক'ম, ইপিনে কি বনাইছে? এইপিনে চাটনিও বনাইছে। খৰচাও বঢ়াইছে তাই। ল'ৰা মোহৰ ধান্দাত টাইফুলীয়া কৰা ধান্দাত এইবিলাক। আমাৰ কাৰণে কিন্তু এনেকৈ নবনাই। কৃষ্ণ যিহে গৰম, তেওঁ অকণমান জিভাৰ তৃপ্তি অকণমান পলাই লওঁ। বঢ়িয়া বনাইছে দেই। যাওঁ দিয়ক, যিহে এজনী পালেহি ডাঙৰ কথা হ'ব একেবাৰে।